ওপৰত গৈ আছো। বন্ধুসকল, মই আছো দীপৰ বিলত। দীপৰ বিল এনেকুৱা এটা বিল আমাৰ চিনেমা জগতত দেখা পাওঁ, এলবামত যিকোনো গানত দেখা পাওঁ, অসমীয়া এলবাম হওক গান হওক এনেকুৱাত দেখা পাওঁ। দীপৰ বিল খুবেই নাম আছে দীপৰ বিলত। তাৰপিছত অসমৰ ইতিহাসতো আছে দীপৰ বিল। আজি বিলখন চাব আহিছোঁ আৰু আপোনালোককো জুম কৰি যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। এয়া চাগে মাছ মাৰাৰ নাওকেইটা আনি কিনাৰত থৈছে। বলক মই চাৰিওপিনে ঘূৰি দীপৰ বিলৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। আৰু চাওঁতে সাগৰৰ নিচিনা, কিন্তু সাগৰ নহয়। এইখিনিত আহি মই দেখা পাইছোঁ যে একদম সাগৰৰ নিচিনা। কেতিয়াও দেখা পোৱা নাছিলোঁ, খালি মানুহৰ মুখতহে শুনিছোঁ। ফিল্মত দেখা পাইছোঁ, গানত দেখা পাইছোঁ, মানুহৰ মুখত শুনিছোঁ। কিন্তু চাওঁতে খুবেই ভাল লাগে ওচৰৰ পৰা। পানীটো ইমান বেয়া নহয়, খুব ধুনীয়া পানীটো। আপোনালোকে দেখিব পাৰিছে পানীৰ ৰং খুবেই ভাল। সেই অলপ সেইটো চাইডত গৈ আপোনালোকক দেখুৱাই আছোঁ। খালি গানত দেখা পাইছোঁ বা ইতিহাসত মানুহৰ মুখত শুনিছোঁ দীপৰ বিল। আজি প্ৰথমবাৰৰ বাবে দীপৰ বিলত আহিলোঁ, নিজেও চাবলৈ বা আপোনালোকক দেখুৱাবলৈ। ইয়াত ওপৰত এটা হেৰি আছে, লাইট হাউচ নহয়, লাইট হাউচৰ নিচিনা হেৰি আছে। এইটোৰ ওপৰত উঠি পেলাই আপোনালোকক দেখাম কেনেকুৱা দেখা পায়। লাইট হাউচৰ নিচিনাই বস্তুটো। মোৰ লগত এই দাদা আহিছে। ওপৰত গৈ আছোঁ। লাইট হাউচ নহয়, লাইট হাউচ নহ'লেও লাইট হাউচৰ নিচিনা এটা দেখা পায়। ইয়াৰ পৰা ভিউটো চাওক। এইটো এটা ফৰেষ্টৰ হেৰি হয়, পাৰ্ক হয়, সৰু এটা পাৰ্ক হয় ৰোডৰ লগতে। খুবেই ধুনীয়া প্লেচটো। আৰু এটা হেৰি আছে ওপৰত, সেইটোত যাম। এইটো একদম টপ ফ্ল'ৰ, ওপৰত একদম ওপৰৰ পৰা দীপৰ বিল এনেকুৱা দেখা গৈ আছে। এই গছ কেইটামানৰ কাৰণে ক্লিয়াৰ অহা নাই। এইটো এটা লাইট হাউচৰ ওপৰত উঠিছোঁ বা চাউণ্ডটো ইমান মজা আহে ইয়াত। কিমান ওপৰত আছে জানে? তলত চাওক। কোনটা? এটা বস্তু দীপৰ বিলৰ পাৰত ৰৈ হাৱা, আপোনাৰ এনেকুৱা মজাৰ হাৱা, আপুনি কি কৰিব। বেলেগ বস্তু বাদ দিয়ক, গাত যে হাৱাটো লাগিছে, ইমান মজাৰ হাৱা লাগিছে। এই বতাহ কি ক'ব, এনেকুৱা মজাৰ বতাহ কৰিলে আপোনাৰ। ইয়াত এটা মন্দিৰ আছে দীপৰ বিলৰ পাৰতে, ইয়াত এটা মন্দিৰ আছে আপোনাৰ, খুব ভাল চাইডে। এইপিনে আপোনাৰ ফৰেষ্টৰ অফিচটো আছিল। বেলেগটো বাদ দিয়ক, ইয়াত যদি বিচনা পাৰি দিয়ে মইতো বাইক শুই যাম, মোক টোপনি আহি যাব। ইমান মজাৰ বতাহ ক'ব লাগিব। ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে। বহুত সহযোগিতা কৰিছে আপোনালোকে ইতিমধ্যে, যথেষ্ট চাইছে, লাইক কমেণ্ট কৰিছে আপোনালোকে। ভিডিঅ'টো কেনেকুৱা লাগিছে চাই আপোনালোকে নিশ্চয় জনাব।